স্কুটিৰ ওপৰত উঠিলোঁ, মোৰ মূৰত কি পিন্ধাই দিলে চাওক। ঢাকন লগাই থোৱা নিচিনা দেখাইছে। Assam State Zoo, Kam Botanical Garden, popularly known as Guwahati Zoo, is the largest kind in the northeast region. The zoo is home to about 895 animals, birds, representing almost 113 species of animals and birds the world. টিকেট কাউণ্টাৰ হয়, ইয়াত গৈ টিকেট ল'ব লাগিব। টিকেট ল'ম আৰু ভিতৰত সোমাই গৈ আপোনালোকক দেখাম মই জোৰ কি আছে। বান্দৰে কেনেকৈ চিঞৰি আছে তাত। বাপৰে বাপ, মাইক নলগালেও হ'ব, ইমান চাউণ্ড। মাত্ৰ এজনী বগলী দেখি পাইছোঁ। ইয়াৰ পৰা ন এণ্ট্ৰি। বলক মই আপোনালোকক এটা জিৰাফ দেখাম। जिराफ, इसका एज हो गया ना? 3 साल। बहुत लंबा है भाई। है जिराफ पहली बार देख रहा है। ऐसे तो फोटो में, तस्वीर में, किताबों में देखा है। एक मर गया। कहाँ एक्सीडेंट हुआ? अंदर। मेल और फीमेल था। ओ, मेल और फीमेल था। ये क्या है? मेल? अभी नवंबर में फीमेल। ओ, टाइगर अंदर देखने को मिलेगा? हाँ, सब है, टाइगर, लायन। এই কি কৰিছ? ব্লু এণ্ড য়েল্লো মেচাও। এইফালে চাব ভাই। ইয়াত চাগে বগা কেটেলা পহু আছে, দেখি পোৱা নাই কিন্তু। পাহাৰীয়া মইনা, হিল মইনা, লভ বাৰ্ড। গুৱাহাটীৰ চিৰিয়াখানাত আহিব এবাৰ। আমাৰ গাঁৱৰ দৰে লাগিছে ইয়াত। প্ৰাকৃতিক সৌন্দৰ্যটো মানে ইয়াত বজাই ৰাখিছে, ইমান ধুনীয়াকৈ আছে ইয়াত। গছ গছনি যথেষ্ট আছে ইয়াত। গৰম লাগিলে ফেন নালাগে, অট'মেটিক ঠাণ্ডা হৈ যাব। शेर का बच्चा है, इस तरफ ही है। हवा निकल रहा है। हाँ, गर्म लग रहा है, ठंडा पानी भी नहीं मिल रहा है। तो दुकान से दूध है ना, नहीं मिल रहा है। दुकान से मतलब क्या हुआ कि बोतल नीचे से ही लाने का काम था। बाप रे, पहाड़ी इलाका है। চিৰিয়াখানাটো পাহাৰৰ ওপৰতে। এইফালে বন্ধ কৰি থোৱা আছে। বাহ, এইটো কিহৰ গাড়ী আহিলে জানো। দোকান এখন দেখি পাইছোঁ ইয়াত, পানী খাই ল'মগৈ। পাইনএপল জুচকে খাই লৈছোঁ আৰু এইটো খালে মানে এনাৰ্জি পাম, বেছিকৈ খোজকাঢ়িব পাৰিম। এইফালে ওপৰত বোলে নাহৰ ফুটুকী আছে। নাহৰ ফুটুকী মানে নাহৰ ফুটুকী বাঘ। বাপৰে, বৰ দীঘল চিৰি আছে, ভাগৰ লাগি যাব। আৰু ভাগৰ নালাগিব বুলিয়েতো পাইনএপল জুচ খালোঁ। বাঘ ভাই, কি থাকে জানো ইয়াত। ভালুক আছে, ভালুক, কোলা ভালুক, কোলা ভালুক। পোৱালি কি কৰিছ? চাওঁ, মুখখন চাওঁ, চাওঁ চাওঁ চাওঁ। ওলাই আহ, অকণমান ওলাই আহ। গছ গছনি থকাৰ কাৰণে আৰু এই যিটো ফেঞ্চিং তাৰ দিয়া আছে যে, সেইটো কাৰণে ভিডিঅ'টো ভালকৈ ফ'কাছ কৰিব পৰা নাই।
হগনবিলাকক নেদেখাইছে ভালকৈ সিংহ গুৱাহাটীৰ চিৰিয়াখানাত মই প্ৰথম আহিছোঁ এইবাৰ অঁ ইয়াতো এটা আছে মনে মনে বহি আছে মানে ফুৰোঁতে ফুৰোঁতে যদি ইয়াত ভাগৰ লাগে তেতিয়াহ'লে ইয়াত আহি বহি ৰেষ্ট লৈ পিনে আকৌ ফুৰিব পাৰিব মই এইটোকে চাবলৈ আহিছিলোঁ একদম ওচৰৰ পৰা এইবাৰহে দেখি পাইছোঁ বাঘ এইটো বাঘ কিন্তু সবচে ডেঞ্জাৰাছ নীল গাই এইজনে সিহঁতক খাব দিব ন এতিয়া হৰিণ আৰু গঁড় ইয়াত লগতে থাকে অষ্ট্ৰিক হয় এইটো কিতাপত যে দেখি পোৱা গৈছিলে মই ভাবিছিলোঁ চিৰিয়াখানা বেছি ডাঙৰ নাই কিছুমান জীৱ জন্তু আছে অলপ সময় ফুৰিম আৰু মই ওলাই গুচি আহিম বুলি ভাবিছিলোঁ কিন্তু মানে ইয়াত যিমান ভিতৰলৈকে সোমালোঁ এক্সিট ফালেদি মই ওলাই গৈ আছোঁ মানে এতিয়ালৈকে গেটৰ সন্মুখত পোৱাই নাই খোজকাঢ়ি ভাগৰি গ'লোঁ এইটো মূৰটো ওলাই আছে অলপ মানে আচলতে গৰম যে এই গৰমৰ কাৰণে পানীত সোমাই আছে এই পিঠিটো অলপ ওলাই আছে অজগৰ সাপ আৰু এইটো হৈছে অজগৰ সাপ এইটো সাপক প্লে কৰা বহুত কম দেখি পোৱা যায় সি অকল শুয়ে থাকে ৱাও চিৰিয়াখানাত ফুৰি মোক আটাইতকৈ ভাল লাগিলে গেটেদি সোমাওঁতে যেতিয়া প্ৰথম মই ক'লা বগা বান্দৰ দুইটা ইমান ধুনীয়াকৈ চিঞৰি আছে ন সুৰ লগাই চিঞৰি আছে সেই চিঞৰটো আৰু এবাৰ মই শুনাওঁ আৱাজটো কাছকেইটা সৰু সৰু আছে সেইটো আৰে ভিতৰত সোমাই গৈছে সেইটো এটা পোৱালি কাছ পকাত উঠি পিনে চাই আছে অলপ জুম কৰি দেখাইছোঁ গুৱাহাটীত চিৰিয়াখানা চাবলৈ আহিলে চৰাই চিৰিকটি পশু পক্ষীবিলাককো দেখিবলৈ পাব আৰু লগতে ইয়াত পাৰ্কো আছে বান্দৰবিলাকৰ আৱাজটো আৰু এবাৰ শুনাই দিছোঁ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আমি ওলাই যাব লাগিব গুৱাহাটীৰ পৰা আকৌ সোনকালে নেক্সট ভিডিঅ' এটাত লগ পাম গুড বাই